নমস্কাৰ সকলোলৈ। আজি এটা পূজাৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছিল লক্ষী পূজা। এয়া মানে বহুতে ঘৰতে আজি লক্ষী পূজা কৰিছে। অলপমান গোসানীজনাৰ আগপিনে অলপমান সজাই পৰাই দিলোঁ আৰু এইপিনে বৌৱে আলপনা চলপনা দি কেনে মানে ৰেডি কৰি ৰাখিছে। এইপিনে মই দুৱাৰমুখত আম পাত মানে আলাই দি আছোঁ। সন্ধিয়া হৈ গৈছে যিহেতু আৰু ব্ৰাহ্মণজন আহি পাবই, গতিকে তাড়াতাড়ি সকলোখিনি যা যোগাৰ কৰি মই এই আম পাতখিনি দুৱাৰমুখত লগাই আছোঁ। আপোনালোকে বাৰু লক্ষী পূজা কৰিছেনে নাই? যিয়ে নহওক তাড়াতাড়ি আম পাতখিনি লগাই ল'লোঁ আৰু এইপিনি আম পাতটো লগোৱা মোটামুটি ৰেডিয়ে। ব্ৰাহ্মণজনো আহি পাইছে, তেওঁক এতিয়া যিয়ে নহওক যোগাৰখিনি দিবই লাগিব। তাৰপিছত এই আম পাত লগোৱা হ'লেই এইপিনে ব্ৰাহ্মণজনো আহিল আৰু আমাৰ পৰিয়ালটোতো দেখা পায়েই থাকে আপোনালোকে। এই আমাৰ পৰিয়ালৰে গোটেইখিনি মানুহ আৰু তেওঁলোকে ফল তলখিনি কাটি দি আছে, চবখিনি মানে ৰেডি কৰি দি আছে আৰু মানে কি লাগে কি নালাগে ব্ৰাহ্মণজনে কৈ আছে, তেওঁলোকে ৰেডি কৰি আছে। তাৰপিছত ইপিনে আৰু পূজা আৰম্ভ কৰিয়ে দিলে। এই আমাৰ পূজা মোটামুটি চলি আছে। তাৰপিছত পূজা শেষ হ'লে এবাৰ হোম পুৰিব। এই পূজা শেষ হোৱাৰ পাছত এয়া হোমৰ অলপমান ভিডিঅ' লৈ লৈছিলোঁ। এয়া হোম পুৰি আছে। হোম পুৰা হ'লে আমাৰ আজি পূজা চেজ হ'ব আৰু। এয়া হোম পুৰা শেষ। এইবাৰ শান্তিৰ জল দিছে। সকলোখিনি আমি সকলোৱে মিলি শান্তিৰ জল ল'লোঁ আৰু ইপিনে হোমৰ এইবাৰ ফুট দি দিছে সকলোকে। আৰু এইপিনে সকলোকে ফুট দি দিছে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।